ঘৰৰ পৰা বাহিৰত থকা মানেই যেন প্ৰত্যেকটো সময়তে ষ্ট্ৰাগল। গা বেয়া হোৱাৰ স্বত্তেও 9টা বজাৰ আগতে আহি ক্লাছ কৰি এতিয়া ছেমিনাৰ এখনলৈ বুলি আহিলোঁ। গাটো অকণমান বেয়া লাগিছিল যদিও ছাৰৰ কথাকেইটাই উৎসাহিত কৰিলে। মোৰ চাগে মাতটোতে আপোনালোকে ধৰিব পাৰিছে কি হৈছে। ঘৰত থাকিলে বৰকৈ বেমাৰ আজাৰ নহয়, কিন্তু ইয়ালৈ আহিলে ইমান পটক বেমাৰ হ'বলৈ লৈছে। কেতিয়াবা ভাবোঁ স্কুল আৰু HSৰ পঢ়া জীৱনটো বেছি ভাল আছিলে নেকি। মা দেউতাৰ ওচৰত থাকি পঢ়িছিলোঁ, নিজে বৰ বিশেষ একো ভাবিব লগা হোৱা নাছিলে। কিন্তু ইয়ালৈ আহি এতিয়া চব নিজেই কৰিব লাগে। প্ৰথমতে আহোঁতে মোৰ বহুত দিগদাৰ হৈছিলে, কিন্তু এতিয়ালৈ মই সেইখিনি এনজয় কৰোঁ। নিজৰ কামখিনি এনজয় কৰোঁ আৰু নিজৰ ৰেছপঞ্চিবিলিটিখিনিও। মোৰ দৰে যিসকলে বাহিৰত আছে কামৰ সূত্ৰে বা এনেদৰে পঢ়াৰ বাবে, তেওঁলোকেও এনেকৈ ভাবিবচোন, নিজকে আগবঢ়াই নিবলৈ বহুত সুবিধা হয়। মই এইটো মটিভেশ্যন দিয়া নাই বা এডভাইচ দিয়া নাই, ছাজেষ্টহে কৰিছোঁ। কিবা এটা পাবলৈ হ'লেতো এইবিলাক ছেক্ৰিফাইচ কৰিবই লাগিব, হয়নে নহয় বাৰু? কলেজৰ পৰা আহি অলপ শুলোঁ আৰু তাৰপিছত উঠালে সন্ধিয়া লাগিলেই। এতিয়া আকৌ ফ্ৰেছ হৈ পঢ়িবলৈ